নমস্কাৰ বন্ধুসকল, আপোনাৰ নিচা বস্তু খোৱাৰ অভ্যাস আছে নেকি? আপুনি নিজকে দুখী কৰে নেকি এই অভ্যাসৰ পৰা মোৰ জীৱনত আগবাঢ়িব পৰা নাই বুলি? এই বেয়া অভ্যাসটো এৰিব বিচাৰো কিন্তু এৰিব পৰা নাই। তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টো আপোনালোকলৈ এনেকুৱা কাৰণ আগবঢ়াইছোঁ যিবিলাক কাৰণৰ পৰা আপোনালোকে এই বেয়া অভ্যাসবিলাক নিচা বস্তুৰ অভ্যাসটো এৰিবলৈ বাধ্য হ'ব আৰু এজন আপুনি সুস্থৱান ব্যক্তি হ'বগৈ। মোৰ জীৱনত পোৱা জ্ঞান অভিজ্ঞতাবিলাক মই আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকক উৎসাহ যোগাই এই বেয়া অভ্যাসবিলাকৰ পৰা মই পৰিত্ৰাণ পোৱাব বিচাৰিছোঁ। আচলতে এই বেয়া অভ্যাসটো আমাৰ জীৱনত বহুতৰে কৈশোৰ কালতে আৰম্ভ হয়। কৈশোৰ অৱস্থাত আমি সকলোৱে আনন্দ ফূৰ্তিৰে ঘূৰি ফুৰিব বিচাৰোঁ। বেলেগ বেলেগ নতুন নতুন বন্ধু বান্ধৱীক আমি লগৰীয়া হিচাপে বনাই তেতিয়া আমি কিছুমান বেয়া লগৰীয়াবিলাকৰ লগত এই বেয়া দ্ৰব্যটো সেৱন কৰিবলৈ ধৰে আৰু আমি নিয়মিতভাৱে আমি গ্ৰহণ কৰিবলৈ ধৰে। বহুদিন বহু বছৰ এই বস্তুটো কোৱাৰ পিছতহে নিজকে জ্ঞাত হৈ যায় যে এই বস্তুবিলাক মই সেৱন কৰি মোৰ জীৱনত কোনো লাভ হোৱা নাই, বৰঞ্চ মোৰ ক্ষতি হৈছে। কিন্তু তেতিয়ালৈকে আপোনাৰ লগত অভ্যাসত পৰিণত হ'ল আৰু আমাৰ শৰীৰটোৱে প্ৰয়োজনীয় বস্তু হিচাপে গ্ৰহণ কৰিবলৈ ধৰে। এই নিচা বস্তুটো এৰিব বিচাৰে আৰু সিহঁতে এদিন দুদিন এৰি দিয়ে, তাৰপিছত আকৌ হাৰ মানি নাই নোৱাৰে বুলি আকৌ গ্ৰহণ কৰিবলৈ ধৰে। এইটো নহয় যে আপুনিও এৰিব নোৱাৰে, আপুনি এৰিব পাৰিব। আপোনাৰ লগত এই বেয়া অভ্যাসটো এৰি দিয়াৰ ক্ষমতা আছে। মাত্ৰ কিছুমান কাৰণৰ প্ৰতি আপুনি এৰি দিব। কিয়নো আমাৰ শৰীৰত যেতিয়া এই অভ্যাসবিলাক আহে তেতিয়া বিনা কাৰণত আহে, কিন্তু যেতিয়া আমি তাক এৰিব বিচাৰোঁ এৰিব নোৱাৰে, নিজকে বহুতো বাহানা বনায়। সেইকাৰণে এই বেয়া অভ্যাসবোৰক এৰিব বিচাৰে, তেনেহ'লে আমি কিছুমান মজবুত কাৰণৰ প্ৰতি এৰিব পাৰে। তাৰে মই প্ৰথমটো কাৰণটো হৈছে আপোনাৰ স্বাস্থ্যৰ প্ৰতি। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি আজিৰ পৰা এৰি দিয়ক। সকলোৱে জানে নিচা বস্তু স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি, তথাপিও গ্ৰহণ কৰে কিয়? কিয়নো তেওঁৰ লগত মজবুত ৰিজন নাথাকে। এক্সাম্পল, যেতিয়া আপোনাৰ ডাঙৰ বেমাৰ হয় আৰু ডাক্তৰে আপোনাক নিচা বস্তু সেৱন কৰাত আপোনাক মানা কৰে, তেতিয়াতো আপুনি নিচা বস্তু সেৱন নকৰে। কিয়নো তেতিয়া আপোনাৰ মজবুত এটা কাৰণ আছে যে মোৰ বেমাৰৰ কাৰণে। ঠিক তেনেদৰে আপুনি অকল বেমাৰৰ কাৰণে নহয়, আপোনাৰ গোটেই জীৱনটোৰ কাৰণে, স্বাস্থ্যৰ কাৰণে, জীৱনটো সুন্দৰ বনাবৰ কাৰণে আজিৰে পৰা এৰি দিয়ক। নিজকে আজিয়ে নিশ্চিত কৰক, সুস্থৱান এজন ব্যক্তি হৈ জীৱনটো সুখ থাকিব বিচাৰেনে? শৰীৰৰ সামান্য সন্তুষ্টিৰ কাৰণে দুখত ভুগিব বিচাৰে? তাৰপিছত 2 নম্বৰ কাৰণটো হৈছে আপোনাৰ লক্ষ্যৰ কাৰণে। আপোনাৰ লক্ষ্যৰ প্ৰতি মানুহে লক্ষ্য সফল হ'বৰ কাৰণে ডাঙৰ ডাঙৰ ত্যাগ কৰে, আনকি কিছুমানে সম্পৰ্কলৈকে ত্যাগ কৰে। তেনেহ'লে আপোনাৰ সেই নিচা বস্তুৰ অভ্যাসটোনো কিমান ডাঙৰ? এইটো এটা সামান্য। গতিকে আপোনাৰ জীৱনত এটা লক্ষ্য থাকিব লাগিব। আপোনাৰ লক্ষ্য কি সেয়া আপুনি আজিয়ে নিশ্চিত কৰক। আপোনাৰ সেই বেয়া অভ্যাসটো লক্ষ্যৰ ৰাস্তাত থকা কাঁইট বুলি ভাবি লওক। যেতিয়ালৈকে এই কাঁইটটো নুগুচাই তেতিয়ালৈকে আপুনি আগবাঢ়িব নোৱাৰে। মোৰ বন্ধু এজন আছিলে, তেওঁ পুলিচত যোৱাৰ বহুতো ইচ্ছা আছিলে, তেওঁ কিন্তু দৌৰিব পৰা নাছিল, কিয়নো তেওঁ নিচা বস্তু সেৱন কৰিছিলে। কিন্তু পিছত যেতিয়া তেওঁ ইণ্টাৰভিউ হ'ল, তেতিয়া তেওঁ কোৱালিফিকেশ্যন হ'ল, ইণ্টাৰভিউ পাছ হ'ল। মই আচৰিত হৈ তেওঁক সুধিলোঁ, আপুনি কেনেকৈ সম্ভৱ হ'লে এই কামটো? এই কথা সুধোতে তেওঁ ক'লে, মই নিজে নিজৰ শত্ৰু আছিলোঁ। যেতিয়াৰ পৰা মই নিচা বস্তু এৰি দিলোঁ তেতিয়াৰ পৰা মই সুন্দৰভাৱে দৌৰিব পাৰিলোঁ আৰু লক্ষ্যলৈ আগবাঢ়িব পাৰিলোঁ। ঠিক তেনেদৰে আপোনাৰো এটা জীৱনত মজবুত লক্ষ্য থাকিব লাগে। এই লক্ষ্য প্ৰাপ্ত কৰিবৰ কাৰণে আপুনিও এই অভ্যাসবিলাক এৰি দিব লাগে। আপুনি আজিয়ে নিশ্চিত কৰক, আপুনি আপোনাৰ লক্ষ্য পাবলৈ এই বেয়া অভ্যাসটো এৰিবলৈ সাজু হওক। শেষৰটো হৈছে আপোনাৰ পৰিয়াল তথা সমাজৰ কাৰণে।
আমি একোজন ব্যক্তি সমাজৰ দায়িত্ব আছে, পৰিয়ালৰ দায়িত্ব আছে। গতিকে আমি নিজৰ দায়িত্ব চিনি পাই পৰিয়ালৰ যতন কৰিব লাগে, সমাজৰ প্ৰতি সজাগ হ'ব লাগে। আপুনি সমাজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি আপোনাৰ এই বেয়া অভ্যাসটো এৰি দিয়ক। কিয়নো আপোনাৰ এই অভ্যাসে আপোনাৰ নিজৰে ক্ষতি হোৱা নাই, সমাজ তথা পৰিয়ালকো ক্ষতি হৈছে। নিশ্চয় আপুনি নিজকে অনুভৱ কৰিব পাৰিছে, কাৰণ আপোনাৰ ল'ৰা ছোৱালী আৰু ওচৰ চুবুৰীয়াৰ যুৱক যুৱতীসকলৰ আপোনাৰ আচৰণ চাই, আপোনাৰ ব্যৱহাৰ তথা আপোনাৰ জ্ঞানবোৰক শিকি আগবাঢ়িব। সমাজত আমাৰ চৰিত্ৰ তথা আচৰণৰ বহুতো প্ৰভাৱ পৰে। আমি ভাল আচৰণবিলাক সমাজৰ উঠি অহা যুৱক যুৱতীক শিকাব লাগে। আমি যেনেকৈ আচৰণ কৰিব, উঠি অহা ল'ৰা ছোৱালীও ঠিক তেনেধৰণে আচৰণ কৰিব। গতিকে আপোনাৰ এই বেয়া অভ্যাসটো সমাজৰ কাৰণে, আপোনাৰ পৰিয়ালৰ কাৰণে, উঠি অহা যুৱক যুৱতীৰ কাৰণে, আপোনাৰ স্বাস্থ্য তথা লক্ষ্যৰ কাৰণে আজি এৰি দিয়ক। আপোনাৰ যদি মন মজবুত হয়, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ঔষধৰ প্ৰয়োজন নহয়। আপোনাৰ ভাৱনাই প্ৰধান ঔষধ হয়। আপুনি যেনেকৈ ভাবে ঠিক তেনেধৰণে কৰিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। ভাল লাগিল যদি লাইক কৰি দিব। আপোনাৰ নিচা বস্তুৰ অভ্যাস আছে, কমেণ্ট বক্সত আজিয়ে লিখক। হয়, মই আজিৰ পৰা এৰি দিব পাৰিম। আপোনাৰ কাৰণে সুন্দৰ জীৱন ৰৈ আছে। অসমখন সুস্থ অসম কৰিম, শিক্ষিত অসম কৰিম। চেনেলত আপুনি যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই দিব, যাতে এনেধৰণৰ পাৱাৰফুল মটিভেশ্যনেল নলেজ আপুনি মিছ নহয়। আপোনাৰ জীৱনটো সুন্দৰ হওক, সুস্থ হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।